সকলোলৈ মোৰ ইউটিউব চেনেল চিপকিবালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা শক্তিশালী মন্ত্ৰৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ, যিটো মন্ত্ৰই আপোনালোকক সকলো দিব। মানে এই মন্ত্ৰটো ইমানেই শক্তিশালী যে প্ৰতিটো সমস্যা সমাধান এই মন্ত্ৰটোৰ দ্বাৰা পাব। বিশেষকৈ এই মন্ত্ৰটো আপোনালোকৰ প্ৰেমৰ সম্বন্ধীয় ক্ষেত্ৰত বহুত মানে বিখ্যাত। এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকে ৰিলেশ্যনশ্বিপ মেনিফেষ্টেশ্যন কৰিব পাৰিব, আপোনালোকে বিবাহ ক্ষেত্ৰত হোৱা বাধা বিঘিনি দূৰ কৰিব পাৰিব, পতি পত্নীৰ মাজত থকা মত বিভেদবিলাক দূৰ কৰিব পাৰিব। যদি আপোনাৰ বিবাহ বিচ্ছেদৰ পৰিস্থিতি আহিছে তেতিয়াহ'লে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব, তেনেকুৱা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিব। তাৰোপৰি এই মন্ত্ৰটোৱে আপোনালোকৰ প্ৰতিটো সমস্যা সমাধান কৰিব পৰা শক্তি আছে। মানে এই শক্তিটো ইমানেই শক্তিশালী যে আৰু শিৱ পাৰ্বতী মন্ত্ৰ হয়, অকল বাবা মন্ত্ৰই নহয়, এয়া মা পাৰ্বতীৰ লগত যুক্ত মন্ত্ৰ হয়। এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকে মানসিক শান্তি বিচাৰিব পাৰিব, আপোনালোকৰ মাজত মানসিক শান্তি আহিব, মনৰ পৰা নকাৰাত্মক চিন্তাধাৰাবোৰ দূৰ হ'ব, আপোনালোকৰ মনত প্ৰেম ভাৱ উদ্ভাৱ হ'ব। মানে আপোনালোকৰ ধৰক কাৰোবাৰ লগত যদি আপোনালোকৰ কিবা ৰিলেশ্যনটো বেয়া, তেতিয়া এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব, তেতিয়া সুসম্পৰ্ক গঢ়ি উঠিব। কোনো বিশেষ ব্যক্তিৰ লগত যদি আপোনালোকৰ মাজত মনোমালিন্য ঘটিছে তেতিয়াহ'লেও এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতেই হওক বা যিকোনো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতেই হওক, এই মন্ত্ৰটো সাংঘাতিক মানে গুৰুত্বপূৰ্ণ। মানে ইয়াৰ পৰা ফল পাব। এই মন্ত্ৰটো বিশেষকৈ জনা যায় যে প্ৰেমৰ মন্ত্ৰ বা সম্বন্ধবোৰ সুন্দৰ কৰি প্ৰেমময় কৰা, মধুময় কৰা মন্ত্ৰ হয়। এই মন্ত্ৰৰ দ্বাৰা আপোনালোকে প্ৰেমিক প্ৰেমিকাৰ মাজত সম্বন্ধ সুমধুৰ কৰিব পাৰে, বিবাহিত দম্পতীৰ মাজত সম্বন্ধবিলাক সুন্দৰ আৰু সুসম্পৰ্ক ৰাখিব পাৰিব। আৰু যদি বিবাহ বিচ্ছেদৰ পৰিস্থিতি আহিছে, তেনেকুৱা পৰিস্থিতিটো আপোনালোকে এই মন্ত্ৰটো পৰিস্থিতিৰ পৰা বিবাহ বিচ্ছেদৰ পৰিস্থিতিৰ পৰা সন্মুখীন হোৱা সমস্যাবিলাকৰ পৰা আমি সমাধান পাওঁ। মানে বিবাহ বিচ্ছেদ হ'বলগীয়া চিটুৱেশ্যনৰ পৰা এই মন্ত্ৰটোৱে আপোনালোকক মানে সহায় কৰিব নহয়, ইয়াক পৰিত্ৰাণি দিব। আপোনালোকৰ ধৰক বিবাহ বিচ্ছেদ হ'বলগীয়া পৰিস্থিতি হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফল অতি উত্তম, মানে ইয়াৰ পৰা আপোনালোকে সমাধান পাবই। মানে কেৱল মাত্ৰ আপোনালোকে এই মন্ত্ৰটোৰ প্ৰতি বিশ্বাস আৰু আস্থা থাকিব লাগিব, তেতিয়াহ'লে নিশ্চয় ইয়াৰ পৰা মানে আপোনালোকৰ কোনো অনিষ্ট নহয়। ইয়াৰ পৰা আপোনালোকৰ অতি উত্তম পথ বিচাৰি পাব আৰু আপোনালোকে এই মন্ত্ৰটোৰ পৰা সুফল পাব। যিকোনো ক্ষেত্ৰতে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে মা পাৰ্বতী শিৱ বাবাৰ লগতে মাৰ পাৰ্বতী কৃপা পাব এই মন্ত্ৰটোত। এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকে চাকৰি ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰিব, আপোনালোকে ব্যৱসায় সংক্ৰান্ততো ব্যৱহাৰ কৰিব পাৰিব, টকা পইচা, ঘৰুৱা সুখ শান্তি আনন্দ সকলো ব্যৱহাৰ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব, কাৰণ মা পাৰ্বতী আৰু শিৱ বাবাৰ এটা সম্পূৰ্ণ মন্ত্ৰ হয়। ইয়াত মা পাৰ্বতীৰ পৰাও কৃপা লাভ কৰিব পাৰিব। বাবা কৃপাৰ লগত মা কৃপাৰ সংযোগ হৈছে, তেতিয়াহ'লে এই মন্ত্ৰটো কিমান শক্তিশালী হ'ব পাৰে আপোনালোকে কওকচোন। তেতিয়াহ'লে আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক, আৰু এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকে প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰে। যিকোনো সমস্যা হওক, আপোনালোকৰ ঘৰুৱা সমস্যা হওক, চাকৰি ক্ষেত্ৰত হওক, আপোনালোকৰ এক্সাম ৰিলেটেড হওক, মানে পৰীক্ষাৰ ক্ষেত্ৰত যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে পৰীক্ষাৰ ক্ষেত্ৰত এই মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি প্ৰেমিক প্ৰেমিকাৰ মাজত যদি আপোনালোকৰ কিবা মনোমালিন্য হৈছে, তেনে ক্ষেত্ৰতো অতি উত্তম। এই মন্ত্ৰটো আপোনালোকৰ মাজত সুমধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আৰু এই মন্ত্ৰটোৰে দ্বাৰা আপোনালোকৰ প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু ধনৰ ক্ষেত্ৰতো মানে কৈছোঁ দেখোন, এই মন্ত্ৰটো প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব। ঘৰখন সুখ শান্তিৰ কাৰণে যেনেকৈ সকলোৰে প্ৰয়োজন, মানে ঘৰখন সকলো সদস্যই একতা প্ৰয়োজন, তেনেকৈ এই মন্ত্ৰটোৰ দ্বাৰা সম্ভৱ। কিয় মানে মাৰ লগত জড়িত, মা আৰু শিৱ বাবাৰ লগত জড়িত হোৱাৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো ঘৰুৱা সুখ শান্তি আনন্দৰ কাৰণে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। যদি ঘৰখনত অনবৰত অশান্তি সৃষ্টি হৈ থাকে, কাজিয়া পেচাল হয়, ঘৰৰ সদস্যবিলাকৰ লগত মন নিমিলে, অনবৰতে মানে এটা বেয়া পৰিৱেশ এটা সৃষ্টি হয়, তেতিয়াহ'লে এই শক্তিশালী আৰু চমৎকাৰী মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এই শক্তিশালী চমৎকাৰী মন্ত্ৰটো এতিয়া হয়নো কি, তাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। এই মন্ত্ৰটো হৈছে শিৱ বাবা আৰু মা পাৰ্বতী মন্ত্ৰ, মা পাৰ্বতীৰ মন্ত্ৰ, যিটো মন্ত্ৰ জপে আপোনালোকৰ জীৱনত সুখ শান্তি আনন্দ প্ৰেমেৰে ভৰপূৰ হৈ পৰিব। আৰু এই মন্ত্ৰটো হৈছে ওম গৌৰী শংকৰায় নমঃ, ওম গৌৰী শংকৰায় নমঃ, ওম গৌৰী শংকৰায় নমঃ। এতিয়া এই মন্ত্ৰটো কি কি ক্ষেত্ৰত আপোনালোকে
ব্যৱহাৰ কৰিব তাৰ বিষয়ে মই ক'লোঁ। এতিয়া এই মন্ত্ৰটো কেনেকৈ আপোনালোকে মানে ব্যৱহাৰ কৰিব জীৱনত, মানে কেনেকৈ এই মন্ত্ৰটো জপ কৰিব, কি কৰিব, সেই বিষয়ে মই অলপ জনাব বিচাৰিছোঁ। এই মন্ত্ৰটো আপোনালোকে প্ৰথমে 10 মিনিট ধ্যান কৰিব লাগিব, মানে ধ্যান মানে মন্ত্ৰটো লৈ ধ্যান কৰিব লাগিব। প্ৰথমে আপোনালোকে যদি মনোকামনা কিবা এটা মনোকামনা আপোনালোকে বিচাৰিছে, ধৰক আপোনালোকৰ প্ৰেমিকাৰ মাজত সম্বন্ধটো সুন্দৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ধৰক আপোনালোকৰ মাজত কিবা কাজিয়া হৈছে, আপোনালোকৰ মাজত বিচ্ছেদৰ সম্ভাৱনা দেখা গৈছে, তেতিয়াহ'লে আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। মানে এনেকৈ মনত আপোনালোকৰ ইচ্ছাটো ক'ব যে আপোনালোকৰ খুব সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে, আপোনালোকৰ মাজত এক মধুময় সম্পৰ্ক হৈছে, আৰু এনেকৈ কল্পনা কৰিব মনৰ ভিতৰতে, আৰু মনৰ ভিতৰতে কল্পনা কৰাৰ পিছত আপোনালোকে এই মন্ত্ৰটো 10 মিনিট একান্ত মনেৰে বহি জপ কৰিব। পৰাপক্ষত ৰাতিপুৱা এই মন্ত্ৰটো প্ৰতিদিনাই 10 মিনিট জপ কৰিব। ৰাতিপুৱা জপ কৰাৰ পিছত আপোনালোকে আকৌ সন্ধিয়ালৈ আপোনালোকে এই মন্ত্ৰটো 10 মিনিট জপ কৰিব, কিন্তু একান্ত মনেৰে জপ কৰিব লাগিব, আৰু ভক্তি আৰু আস্থা থাকিব লাগিব এই মন্ত্ৰটোৰ ওপৰত। মন্ত্ৰটো জপ কৰাৰ আগতে আপোনালোকৰ মনৰ ইচ্ছা মনতে ভাবি লওক, মানে কল্পনা কৰি লওক, মানে যিকোনো সমস্যাৰ কথা আপুনি ইয়াত ভাবিব পাৰে। পৰীক্ষাত ধৰক পৰীক্ষাৰ ৰিজাল্টৰ কথাও বিচাৰিছে, তেতিয়াহ'লে এটা কিমান পাৰ্চেণ্টেজ পাব বিচাৰিছে, সেই পাৰ্চেণ্টেজটো মনৰ ভিতৰতে কল্পনা লওক। আপুনি 95% পাব বিচাৰি 95%টো পোৱাটো কল্পনা কৰক। আপোনালোকে পাইছে, পাই পিনে কিমান সুখী আছে, আপোনাৰ ঘৰৰ মানুহলৈ কিমান সুখী হৈছে, তেনেকুৱা এটা কল্পনা কৰি লৈ আপোনালোকে এই মন্ত্ৰটো জপ কৰিবলৈ লাগি যাওক। কিন্তু জপ কৰিব সময়ত মন্ত্ৰটো আপোনাৰ মন বাহিৰৰ ফালেও গতি কৰিব পাৰে, কিন্তু আপোনালোকে হতাশা নহওক। কণ্টিনিউ যদি অবিৰতভাৱে এই মন্ত্ৰটো জপ কৰি যায়, এদিন আপোনালোকে মন্ত্ৰটোৰ লগত একাত্ম হৈ পৰিব। সেইকাৰণে আপোনালোকে ভয় নাখাব। যদি আপোনালোকে জপ কৰি থাকোঁতে আপোনাৰ মনটো খেলি মেলি হৈ পৰে, তথাপিও জপ কৰি দিব, চাব লাহে লাহে এই মন্ত্ৰটোৰ লগত আপোনালোকে একাত্ম হৈ পৰিব। এদিন সুন্দৰকৈ আপোনালোকে এই মন্ত্ৰটো জপ কৰি আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰিব। ৰাতিপুৱা আপোনালোকে এই মন্ত্ৰটো 10 মিনিট ধ্যান আসনত বহি, মানে ধ্যানত বহি জপ কৰিব, আৰু সন্ধিয়াও তেনে পৰ্যায়তে 10 মিনিট জপ কৰিব। এই পৰ্যায় ক্ৰমবদ্ধভাৱে আপোনালোকে কৰি যাওক, মানে একেৰাহে মন্ত্ৰ জপ কৰি যাব। আজি জপ কৰিছে, কাইলৈ জপ কৰি জপ কৰিব, এনেকৈ কণ্টিনিউৱাছ জপ কৰিব। এদিন নহয়, আৰু এদিন নকৰিব জপ। আৰু আপোনালোকে কণ্টিনিউৱাছ জপ কৰাৰ পিছত মানে আপোনালোকে 21 দিন নহ'লে 51 ডেইজ, 21 দিন নহ'লে বা 51 দিন আপোনালোকে এই মন্ত্ৰটো জপ কৰিবলৈ যাওক। আৰু এই 21 বা 51 দিনৰ আগতে আপোনালোকে ইয়াৰ পৰা ফল পাবলৈ ধৰিব। কিন্তু আপোনালোকে একান্ত মনেৰে আপোনালোকক এই মন্ত্ৰটো জপ কৰিব লাগিব। জপ কৰোঁতে কোনো গণনা প্ৰয়োজন নাই, 108 বাৰ বা 1000 বাৰ তেনেকুৱা সময় কথা নাই। আপোনালোকে যিমান পাৰে এই মন্ত্ৰটো মনতে জপ কৰি যাওক বা উচ্চাৰণ কৰি হ'লেও জপ কৰি যাওক। তেনেকৈ জপ কৰি যাওকচোন, আপোনালোকে দেখিব আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান হ'ব। আপোনালোকে সমস্যাটো প্ৰথমে ক'ব, আৰু সমাধানটো কাৰণে আপোনালোকে যে এই মন্ত্ৰটো জপ কৰিছে তাৰ বিষয়ে আপোনালোকে ক'ব। কৈ পোৱাৰ পিছতে মনতে ক'ব, মনত কৰি লোৱাৰ পিছত এই মন্ত্ৰটো জপ কৰিব লাগি যাব। দেখা যাব যে খুব কম দিনৰ ভিতৰতে শিৱ বাবা আৰু মা পাৰ্বতীৰ অসীম কৃপা আপোনালোকৰ ওপৰত পৰিছে, আৰু খুব সোনকালে এই মন্ত্ৰটোৰ পৰা লাভো পাব। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত কমেণ্ট কৰিও জনাব এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকৰ কিমান কি লাভ হৈছে। আৰু আজিলৈ আহোঁ, পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।